নমস্কাৰ বন্ধুসকল, মই ৰাকেশ কুমাৰ আপোনালোকৰ ভেৰাইটিজ অফ ইণ্ডিয়া ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি D.El.Ed আৰু Nios D.El.Ed যিটো অফিচিয়েল ৱেবছাইট তাত কিছু নতুন আপডেট আহিছে সেইটোকে চাব বিচাৰিছোঁ। ৰিজাল্ট সংক্ৰান্তত যিটো আমাৰ ছেকেণ্ড ছেমিষ্টাৰ এক্সাম দিয়া গৈছিলে সেই এক্সামৰ ৰিজাল্ট আহিছে। একচুৱেলি ৰিজাল্ট অহা নাই, ৰিজাল্ট আহিব 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰতে ৰিজাল্ট দিয়াৰ কথা। আহকচোন আমি চাওঁ। ইয়াত যদি আমি তললৈ গৈ থাকিম তেতিয়াহ'লে ইয়াত 4 নম্বৰ যিটো পইণ্ট আছে, 4 নম্বৰ নহয় একচুৱেলি 5 নম্বৰ যিটো পইণ্ট আছে তাত আছে ৰিজাল্ট অফ D.El.Ed এক্সামিনেশ্যন হেল্ড ইন মে-জুন 2018। আমি যদি এই পইণ্টটোত চাওঁ, এই লিংকটোত ইয়াত যদি আমি চাৰ্চ কৰিম তেতিয়া আহিব কি যে ৰিজাল্টছ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন D.El.Ed 2017 to 2019। ইয়াত য'ত এণ্টাৰ ইয়ৰ এনৰলমেণ্ট নাম্বাৰ আৰু চিলেক্ট ইয়ৰ DOB, ইয়াত যদি আমি এনৰলমেণ্ট নাম্বাৰ আৰু DOB দি চাওঁ, ছাবমিট কৰোঁ, তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ যিটো ৰিজাল্ট আছে সেইটোহে আহিব বৰ্তমানলৈকে। কিন্তু যদি 2-এদিন পিছত চাওঁ তেতিয়াহ'লে আমি ইয়াত বা ৰিজাল্ট যেতিয়া দিয়া বুলি ঘোষণা কৰিব তাৰপিছত যদি আমি চাওঁ তেতিয়া আমাৰ ইয়াত ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্টখিনি ওলাব। ইয়াত তলত দিয়া হৈছে পেজ লাষ্ট আপডেটছ অন 04/12/2018। ইয়াত লিখি দিছে বন্ধুসকল যে এইটো পেজটো লাষ্ট 04/12 অৰ্থাৎ 4 তাৰিখে ডিচেম্বৰ 4 তাৰিখে লাষ্ট আপডেট হৈছে। গতিকে ইয়াত 2-এদিনৰ ভিতৰতে আমি নতুন ৰিজাল্টটো পোৱা যাব। তাতে ইয়াত লিখি দিছে যে ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন যিটো 17 to 19। প্ৰথম তাত আছিলে যে 2018 যিটো মে-জুনত যিটো এক্সাম হৈছিল সেইটো আছিলে। তাৰ পেজ খোলাৰ লগে লগে নতুন আপডেটছ আহিছে যে, গতিকে ইয়াত লিখা আছে যে 17 to 19। গতিকে আমি ইয়াত যদি এনৰলমেণ্ট নাম্বাৰ আৰু DOB দিম, দি পেলাই ছাবমিট কৰিলে বৰ্তমান আৰু ফাৰ্ষ্ট ছেমিষ্টাৰ ৰিজাল্টে ওলাব। 2-এদিন পিছত বা 10 তাৰিখৰ ভিতৰতে ইয়াত ছেকেণ্ড ছেমৰ ৰিজাল্টটো আহি যাব। আৰু বন্ধুসকল, আজিৰ কাৰণে এই ভিডিঅ'টো ইমানখিনিয়ে। যিসকল মোৰ দৰ্শক বন্ধুৱে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। ভেৰাইটিজ অফ ইণ্ডিয়া মোৰ চেনেলটো, তাৰ ছাইডতে ৰেড কালাৰ ছাবস্ক্ৰাইব বটনটো আছে, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নতুন নতুন আপডেটছৰ কাৰণে। সকলোৱে সহায় সহযোগিতা কৰিব। নতুন চেনেল খুলিছোঁ, সহায় কৰে যেন। ধন্যবাদ।